তো হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আপোনালোকৰ মাজলৈ নতুন এটা ইণ্টাৰেষ্টিং ভিডিঅ', মানে এটা মহাপুৰুষৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আৰু এইটো ভিডিঅ' কোনো মনোৰঞ্জনৰ কাৰণে বনোৱা নাই, এইটো প্ৰায় মানে চিৰিয়াছলি বনাইছোঁ। এটা মহাপণ্ডিতৰ ওপৰত মানে সেইটো ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব। আৰু এই পণ্ডিতটো যদি চিনি পায়, এইটো তাৰ চেনেলত গৈ ঠিকছে এটা কমেণ্ট লিখি থৈ আহিব। আৰু এই চোৰৰ বাচ্চাই কি কৈছে আৰু লাষ্টত চাব, ৰ'ব দেখাই আছোঁ। আৰু হ'ব দিয়ক, তেতিয়া আৰম্ভ কৰি ভিডিঅ'টো ন আৰম্ভ কৰি দিম। অসমৰ ৰোষ্টাৰ খিনি কৈ আছো, শুন ভাই, অসমৰ ৰোষ্টাৰ খিনি কৈ কচোন ক, তোক কি ক'ব লাগে আছে, কৈছো। এটা কোন আছে ই বিকাশ আমিন, এটা কোন আছে অসমৰ ডেকা, এটা কোন আছে টেঙানি দিবা, এটা কোন আছে নগাঁও ৰোষ্টাৰ নে গিয়া। নহয় সিহঁতি তোক ক'ৰ পানী থকা পুখুৰীত বি ঢালিলে সেইটো আগত কৈ ল, তাৰ পাছত যি কবি। ইয়াৰে ভাই তহঁতক কৈছো শুন, তহঁতে এটা কথা শুনি ল, তহঁতক কোনো মই বাৰে বাৰে কৈছো, তহঁতৰ কণ্টেণ্ট খিনি দি পেলাই আমাৰ অসমৰ যিটো পৰিৱেশ আছে তহঁতে লেতেৰা কৰি দি। সেইটো কথা হা, এতিয়া মানে ৰোষ্টাৰহে মানে অসমৰ পৰিৱেশ লেতেৰা কৰি আছে। যদি ৰোষ্টাৰ নাথাকে অসমৰ পৰিৱেশ আৰু কেনেকুৱা হ'ব সেইটো চাই ল'বি নিজে। কিন্তু আমাৰ এই ৰোষ্টাৰ সদায় থাকিবই, তই যিমান ক'লেও ৰোষ্টাৰ থাকিবই। তই লাগিলে শিলত মূৰ মাৰি দে, ৰোষ্টাৰ বন্ধ কৰিবলৈ, অসমৰ পৰা ৰোষ্টাৰ খেদাবলৈ তই শিলত মাথা মাৰি দে, কিন্তু ৰোষ্টাৰ থাকিবই। তই কি ঘেণ্টাল কৰ চাওঁ। তহঁতৰ কি কণ্টেণ্ট আছে বে, তহঁতৰ কি কণ্টেণ্ট আছে? বি গ্ৰেড কোনোবা ছোৱালী মহিলা কিবা ফটো আনিবি, ফটো আনি পেলাই লিখি দিবি যে অমুকৰ অশ্লীল ভিডিঅ' ভাইৰেল, তমুকৰ অশ্লীল ভিডিঅ' ভাইৰেল, আৰু তহঁতৰ একো কণ্টেণ্টে নাই। নহয়, লোকৰ কণ্টেণ্ট আছে নে নাই ক'বলৈ তই কোন? আৰু তোৰ কণ্টেণ্ট আছে কি? ছোৱালী ইমপ্ৰেছ কৰা 5টা টিপছ, সি এনে লগবোৰটো কেলা মুটি যাবি কেলা। আৰু তই লোকক যে কৈছ তহঁতৰ কণ্টেণ্ট নাই, কিবা নাই, আৰু তোৰ কণ্টেণ্ট কি আছে? ফেচবুকত ছোৱালী পটোৱা 5টা সহজ টিপছ, সি লভ গুৰু, সি কেলা এনে লভ গুৰুটো সি। এইটো বিকাশ আমিনটোতো এটা নাম্বাৰ 1 মানে নীলাজ মানুহ হয়, নীলাজ। শাস্ত্ৰৰ পৰা লাষ্টক লৈ তই বেয়া ভাষাবিলাক কৈ থাকা, আমাৰ ইয়ং ল'ৰা ছোৱালীবিলাকক তই বেয়া পথত লৈ যাই আছা। আৰে সন্মান কামাবে ইউটিউবত। আৰু তই সিহঁতক সন্মান চাবি নেকি? সন্মান চাবি? তই চাই ল, এয়া চাই ল, এইফালে চা, নগাঁও ৰোষ্টাৰ, বিকাশ আমিন, আৰু এইটো কি অসমৰ ডেকা, আৰু এইফালে আমাৰ টেঙানি দিবা। চাই ল, স্ক্ৰীনত আহি আছে, চাই ল, ভালকে চাই ল, অকাতকেইটা চাই ল। আৰু তোৰ অকাত কি আছে? এইয়া সন্মুখত ওলাই আছে তোৰ অকাত। আৰু চাবি, সিহঁতক সন্মান চাবি নেকি? তই চাই ল, ভালকে চাই ল, তই সিহঁতক সন্মান চাই ল। আৰু সন্মান কি চলা চোৰৰ বাচ্চা, লোকক দম দিবলৈ আহে সি। এই নগাঁও ৰোষ্টাৰ বোলা যিটো মানে ইউটিউবাৰ আছে, ৰোষ্টাৰ আছে, ইয়াততো গোটেই ভিডিঅ'ত কাৰ ভিডিঅ' ভাইৰেল, কাৰ ভিডিঅ' কি, কাৰ ভিডিঅ' অমুক, তাৰ ভিডিঅ' তমুক, গোটেই আমাৰ অসমৰ সৰু ল'ৰা ছোৱালীবিলাকক বৰবাদৰ পথেৰে লৈ যাই আছে। কিন্তু এই ৰিয়েলিষ্টিক অসম চেনেল থকালৈকে কিন্তু আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক বৰবাদ কৰাৰ অধিকাৰ তহঁতক নিদিও। সি কেলা লোকক জ্ঞান দিবলৈ আহিছে, আৰু সি নিজে কি শিকায় চাই ল। মিষ্টাৰ জেছবিৰ এইটো কি অশ্লীল ভিডিঅ' ভাইৰেল, সেইটো নপঢ়ো, আপুনি নিজে পঢ়ি ল'ব দেই। এইয়া সি নিজে কি শিকায়, নিজে কি শিক্ষা দিয়ে সি, লোকক কয় ভিডিঅ' কলৰ আগত উলংগ ছোৱালী, এয়া তই কেলা শিক্ষা দিয়, তই শিক্ষা দিয়। এয়া আমাৰ ল'ৰা ছোৱালীখিনি তই শিক্ষা দি আছ, তই থাম্বনেইল চাম না, এটা সি শিক্ষা দি আছে। ভাগ চালা মোক কেলিয়া পা কেলা। হে গাইজ, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। এই মক্কেলক দেখাই দিব লাগে যে আমাৰ ৰোষ্টাৰৰ পাৱাৰ কেনেকুৱা দেখাই দিব লাগে। আৰু এই চোৰৰ বাচ্চা মানে ই কিয় লাগি লৈছে, ৰোষ্টাৰত কিয় লাগি লৈছে? সি নিজেই কি ভিডিঅ' আপলোড দিয়ে সি নিজেই নাজানে। সি এনে লভ গুৰুটো, এনে লভ গুৰুডাল সি। চালা আহিবি, তোক ইয়ালৈ আহিবি, তই এই হেৰিয়লৈ আহিবি, গহপুৰলৈ আহিবি, তোক পকত বুট জলকীয়া লগাই তোক কেলা গোটেই টাউন ঘূৰাই ফুৰাম। চালা তোক পূবালী গগৈহে পাৰিব, মই নোৱাৰো। আমাৰ ৰোষ্টাৰ সন্থাই নহয়, তোক পূবালী গগৈ তোক ভালকে কণ্ট্ৰল কৰিব পাৰিব। তোক যাবি তাই ওচৰলৈ, তোক বেংগালৰ পৰা অনা পেণ্ট পিন্ধাই তোক কেলা পিন্ধাই নহয়, তোক ধুৱাই মাৰিব বেংগালৰ পৰা অনা পেণ্ট। যদি পূবালী পৰা চাই আছা, ইয়াক লৈ যাবা, ইয়াক তোমাৰ বাংগালৰ পৰা অনা পেণ্ট ধুবলৈ দি দিবা ইয়াক। চালা বেহেৰ কেলা। আৰু হ'ব দিয়া,
আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আৰু এই মকটেলটোৰ ওপৰত কি ক'বলগীয়া আছে চব তলত এফালৰ কমেণ্টটোত জাৰি দিয়া। চাল্লা সি লোকক দম দিব লাগে আৰু সি নিজে কি ভিডিঅ' বনাই সি নিজে নাজানে। সি চাল্লা ঘৰত যদি চা তোৰ ঘৰত যদি তোমাৰ মাইকীজনী আছে, মাইকীজনী চোৱা চিতা কৰি থাক, কোনোবা দিনা কোনোবা এঠাইলৈ বুজিব গমেই নাপাবি লোকক দম দিবলৈ। সেইটোৱে। আৰু হ'ব দিয়া, আৰু আজিলৈ বাই বাই। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। আৰু আজিলৈ বাই বাই। ঐ ঋতুপৰ্ণিয়া মাইকীজনী মই উঠাই লৈ আহিমগৈ দেই, তই ৰখি থাক, মই গৈ আছো ৰ।